Hello everyone, welcome back to my YouTube channel. আৰু আপোনালোকে আগৰ ভিডিঅ'ত দেখাই পাইছে মই আছো হাফলং আৰু এতিয়া আছো হাফলঙৰ সিটিত চহৰত আৰু ইয়াৰ পৰা গৈ আছো এতিয়া অলপমান ওলাই যাও চাও বলক তেনেহলে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিওক আৰু যিসকলে ইতিমধ্যে সাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও আৰু বন্ধুসকল ইয়াতে টেক্সি নাপায় যেহেতু তো এটা অটোকে ভাড়া কৰি লৈছোঁ আৰু দাদাজনক কৈছোঁ অলপ ওচৰৰ ঠাইখিনি মোক দেখাবৰ কাৰণে বলক তেনেহ'লে আজি আমাৰ ফাৰ্ষ্ট স্পট বা দাদাই লৈ যাওঁ আৰু আপোনালোককো দেখাওঁ আৰু আহি পালোঁ ফাৰ্ষ্ট ভিউ পইণ্ট হাফলং ভিউ পইণ্ট আৰু ইয়াতে টিকেট কাটিব লাগিব এতিয়া 10 টকাকৈ লয় বুলি কৈছে আৰু তাৰপিছতে এয়া ফাইনেলি আহি পালোঁ Welcome back. Finally আহি পালো হাফলং আৰু মোৰ বেক সাইডে আপোনালোকে দেখা পাইছে এইটো হৈছে হাফলং ভিউ পইণ্ট এসাওক আৰু এসাওক ইয়াৰ পৰা আপোনাৰ সম্পূৰ্ণ হাফলঙৰ সিটিখন দেখা পায় ভাল লাগিছে চাই পেলে আৰু এতিয়া হাফলং ভিউ পইণ্ট চাই আহিলোঁ এতিয়া দাদাই কৈছে আৰু এটা ভিউ পইণ্ট আছে হেতুকে এতিয়া দেখাবলৈ লৈ যাই আছে আমাক আৰু আপোনালোককো দেখাম মই বলক তেনেহ'লে যাই থাকোঁ আৰু আজি অটোতে ঘূৰিম পুৰা দিনটো গৰমো বহুত আৰু আহি পালোঁ সেকেন্ড ঠাইখন চাবলৈ আৰু আপোনালোককো দেখাবলৈ আৰু বন্ধুসকল এয়া চাওক পিছ সাইডে মোৰ কি ধুনীয়া ভিউ এয়াই হৈছে নৰ্থ ইষ্টৰ যি প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে মোৰ বেক সাইডে দেখা পাইছে কেনেকুৱা ভিউ ইমান ধুনীয়া ৰব মই ভালকৈ দেখাই দি আছো আৰু এই ভিউ পইণ্টটোৰ নাম হৈছে আব্ৰাহিম ভিউ পইণ্ট আপোনালোকে নেটত বিচাৰিলে পাবই আৰু তাৰ পৰা আহিলোঁ এতিয়া দাদাই ক'ত বা লৈ যায় নাজানো কাৰণ মই জাষ্ট মানে আজি দাদাক কৈছোঁ দেখাবৰ কাৰণে তো দাদাই লৈ ঘূৰি আছে মোক আৰু আমি আহি পালোঁ জাতিংগাৰ এইখন হৈছে এটা চাৰ্চ আৰু চাৰ্চখন বহুত ধুনীয়া বোলে দাদাই কৈছে তো তাকে দেখাবৰ কাৰণে লৈ আহিছে আৰু ময়ো আপোনালোককো দেখাওঁ বলক তেনেহ'লে চাৰ্চখন চাওঁ এয়া চাওক কি ধুনীয়া লাগিছে চাৰ্চখনো মানে বহুতে ভাল লাগি আছে আৰু বন্ধুসকল মই আহি পালোঁ এতিয়া বৰ্তমান জাতিংগাৰ চাৰ্চ আৰু মোৰ বেক সাইডে আপোনালোকে দেখা পাইছে চাৰ্চখন খুব ধুনীয়া লাগিছে এইখনো আৰু আজি বেলেগ তেনেকৈ নুঘূৰোঁ আজি কেৱল 2-3টা মান ঠাই মই ঘূৰিম বুলি ভাবিছোঁ এয়া চাওকচোন ভিউটো মোৰ গোটেইখিনি কেনেকুৱা ধুনীয়া ঠাই আৰু সকলোৱে এবাৰ নহয় এবাৰ আহিবই লাগে অসমৰ একমাত্ৰ ক'ব গ'লে হিল ষ্টেচন যেটো ডিমা হাছাও আৰু মই বৰ্তমান আছোঁ যেহেতু হাফলং ডিমা হাছাওৰে এখন চহৰ আৰু আজি গৰম বহুত দিছে তথাপিও ঘূৰি আছোঁ ইয়াতে তো টেক্সিও নাপায় অটো এখন লৈছোঁ দাদাজনে যিমানখিনি পাৰে মোক গাইড কৰি পেলাই ঘূৰাই আছে প্লেচবোৰ দেখাই আছে আৰু মই আপোনালোকক তেনেকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে যদি ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি দিব লগতে শ্বেয়াৰো কৰিব যাতে মই আপোনালোকক আকৌ এনেকৈ ভিডিঅ'বোৰ দেখাই থাকিব পাৰোঁ ধুনীয়া ধুনীয়া প্লেচৰ আৰু বলক তেনেহ'লে এতিয়া গৈ থাকোঁ আৰু কিবা প্লেচ লৈ যায় দাদাজনে বলক
এতিয়া আমি আকৌ গৈ আছোঁ এখন নতুন ঠাই আৰু বন্ধুসকল আপোনালোকক জনাই দিওঁ আপোনালোকে যদি ইয়াত আহে তো আপোনালোকে আহক কমেও এক সপ্তাহৰ কাৰণে বহুত ঠাই আছে চাবলগীয়া আৰু বহুত ধুনীয়া ধুনীয়া মোৰ হাতত কম সময় আছিল তাৰ কাৰণে মই এটা বা দুটা ঠাই ফুৰিলোঁ আজি কিন্তু আপোনালোকে যেতিয়াই আহে সময় লৈ আহক আৰু কেমেৰাত আপোনালোকে কিমানখিনি ভাল দেখিছে নাজানো কিন্তু ৰিয়েল ফিলিং বহুত ধুনীয়া আৰু হেতুৰ কাৰণে আপোনালোকক কওঁ আহিলে অলপ সময় লৈ আহক আৰু বন্ধুসকল ফাইনেলি আহি পালোঁ আৰু এটা ঠাই আপোনালোকে চাগে শুনিছেই যে বাৰ্ড সুচাইড প্লেচ য'ত চৰাইবিলাকে নিজে নিজে আহি মৰে তো এতিয়া বৰ্তমান তাতে আহি পালোঁ যিটো আছে জাতিংগাত আৰু এয়া মোৰ বেক চাইডে আপোনালোকে দেখা পাইছে ৱেলকাম জাতিংগা বাৰ্ড ৱাচিং টাৱাৰ বলক তেনেহ'লে আপোনালোকক দেখাওঁ এইটো প্লেচো আৰু বন্ধুসকল ফাইনেলি আহি পালোঁ এয়া মোৰ বেক চাইডে আপোনালোকে দেখা পাইছে এইখন ঠাইয়ে হৈছে য'ত চৰাইবিলাকে আহি নিজে নিজে মৰে বা সুচাইড বুলি কয় তেওঁলোকক মানে ইয়াতে আহি নিজে নিজে তেওঁলোকে মৰি থাকে তো সেইটো কাৰণে কোৱা হয় যে বাৰ্ড সুচাইড কৰে ইয়াতে আৰু আমাৰ সাইণ্টিষ্টসকলে বহুতখিনি গৱেষণা কৰি আছে কিন্তু এতিয়ালৈ কিহৰ কাৰণে চৰাইবিলাক আহি এইখিনি ঠাইতে সুচাইড কৰে সেইটো গম পোৱা নাই আৰু সেইটো মানে বছৰৰ গোটেই 12 মাহেই নহয় এইটো জাষ্ট কিবা এটা সময় আছে সেইখিনি সময়তহে এইটো হয় মানে গোটেই বছৰটো নহয় আকৌ আৰু এইটোৱে হৈছে সেই ঠাইখিনি মই দেখাই দি আছোঁ ৰ'ব আৰু এয়াই হৈছে সেই ঠাইখন য'ত চৰাই চিৰিকটিসকলে আত্মহত্যা কৰে নিজে নিজে কি আচৰিত ঠাই হয়নে বন্ধুসকল চৰাইবিলাকে নিজে নিজে আত্মহত্যা কৰে এটা মানে ধৰিবই নোৱাৰি কিহৰ কাৰণে আত্মহত্যা কৰে আৰু যদি এতিয়া ড্ৰোন এখন থাকিল হয় মোৰ হাতত আপোনালোকক ইয়াৰ ভিউটো আৰু ভালকৈ দেখাব পাৰিলোঁ হ'ব লাহে লাহে সকলোবোৰ কৰিম বাৰু আপোনালোকৰ কাৰণে কেৱল আপোনালোকে ছাপোৰ্ট কৰি যাই থাকক আৰু এতিয়া গৈ আছোঁ দয়ং নদী হাফলঙৰ যি দয়ং নদী তাক চাব আৰু এইটো হৈছে নেশ্যনেল হাইৱে মানে হাইৱে য'ৰ পৰা ইয়াৰ পৰা আমি গুৱাহাটীও যাব পাৰোঁ লগ তেনেহ'লে আৰু দাদাই পূৰা হনুমান গিয়াৰ লগাই দিছে ডিম্পু দাই কোৱাৰ নিচিনা হনুমান গিয়াৰ চলো চলো আৰু বন্ধুসকল মই বৰ্তমান আছোঁ দয়ং নদী মানে যি হাফলঙৰ দয়ং নদী মই তাতে গৈ আছোঁ চাবলৈ আৰু খুব কম সময়ৰ ভিতৰতে বহুতখিনি ঠাই দেখাই দিছে দাদাজনে কাৰণ আপোনালোকে জানে মই কেৱল আহিছিলোঁ এদিনৰ কাৰণে 12টাত আহি পাইছোঁ 12টাৰ পিছত ওলালোঁ আৰু আহি এতিয়া মই ঠাইবোৰ এনে অলপ চাই আছোঁ খুব 4 ঘণ্টাৰ ভিতৰত যিখিনি পাৰোঁ চাইছোঁ তাৰপিছত আকৌ উভতি যাব লাগিব সেইখন ট্ৰেইনতে আৰু যদি মই কোনখন ট্ৰেইনত আহিছোঁ আপোনালোকে যদি চাব বিচাৰিছে ইয়াৰ আগৰ ভিডিঅ'টো মই তলত দি দিম আপোনালোকে লিংকত ক্লিক কৰি সেই ভিডিঅ'টো চাই ল'ব আৰু বলক তেনেহ'লে আজিৰ যি নদী আছে সেইখনো আপোনালোকক দেখাই দিওঁ আৰু এইখনেই হৈছে সেই নদীখন পানীখিনি দেখি মোৰ গা ধুবহে মন গৈছে কিবা এই যিহে গৰম দিছে কাপোৰ আনিলেতো জাপে মাৰি দিলোঁ হয় বন্ধুসকল অলপ মুখ হাত ধুই ল'লোঁ বহুত গৰম লাগি আছিলে আৰু ইমান ৰ'দো দিছে আৰু এয়াই হৈছে নদীখন আপোনালোকক দেখাই দিছোঁ আৰু মই আপোনালোকক দাদাজনৰ লগত চিনাকি কৰি দিম যিজনে আজি মোক বহুত সহায় কৰিলে এয়া চাওক
এই তালৈ যাব পাৰি কিন্তু মই যাব ভয় কৰি আছোঁ অলপ পিছল আছে কাৰণ আপোনালোকক ইয়াৰ পৰাই দেখাই দিছোঁ আৰু যিখিনি পাৰোঁ এয়া চাওকচোন কি ধুনীয়া আৰু চাই ল'লোঁ নদীখন বহুত ধুনীয়া আছিলে মুখ হাত ধুলোঁ তাতে আৰু এতিয়া আৰু নুঘূৰোঁ আৰু যিহেতু মোৰ ট্ৰেইনৰ টাইম হৈছেই 5টা বজাত মোৰ আকৌ ট্ৰেইন আছে গুৱাহাটীলৈ যাব তো এতিয়া গৈ থাকোঁ ষ্টেচনলৈ আৰু আজিৰ ভিডিঅ'টো হোপ আপোনালোকে ভাল পালে আৰু মোৰ আপকামিং ভিডিঅ' আহি আছে জাৰ্ণি এটা মই ভাবিছোঁ এইটো মাহতে আকৌ তেজপুৰ যাম চ' তাৰো ভিডিঅ' দিম আপোনালোকক তো চাই থাকক ভিডিঅ'বোৰ বলক তেনেহ'লে ষ্টেচনলৈ গৈ থাকোঁ আৰু বন্ধুসকল ৰেল ষ্টেচন যোৱাৰ আগতে ভাবিলোঁ কিবা এটা খাই লওঁ আজি ৰাতিপুৱা উঠাৰ পৰা তেনেকৈ একো খোৱাই নাই ষ্টেচনত কেৱল চাহ একাপ খাইছিলোঁ তাৰপিছত তেনেকৈ একো খোৱাই নহ'ল তো ভাবিলোঁ ইয়াতে খাওঁ ইয়াতেও তেনেকৈ একো নাই কেৱল ম'ম' আৰু কফি আছে তাকে খাই লওঁ খাই লৈ যাওঁ ষ্টেচনত আকৌ ৰাতি 12টা বজাত গৈ পাম চাগে তো বহুত দেৰি লাগিব ৰ'ব দেই আপোনালোকক মই য'ত বহি আছোঁ তাৰো অলপমান ভিউ দেখাই দিওঁ কি মজা ইয়াতে বহি আৰু কফি খোৱাৰ মজাটোৱেই বেলেগ হয়নে বন্ধুসকল আৰু ফাইনেলি আহি গ'ল ম'ম' আৰু ম'মৰ চুপ কিবা পাতত মেৰ পেকাই দিছে নাজানো দে কিবা হ'ব খাবৰ কাৰণে এয়া চাওক মানুহবিলাক বহি আছে আৰু ফাইনেলি ষ্টেচন পাই গ'লোঁ আৰু যিটো মোৰ হাফলঙৰ আজিৰ ট্ৰিপ আছিলে সেইটোত মোক দাদাই বহুত সহায় কৰিলে মানে ঘূৰোৱাৰ পৰা ঠাইবোৰ দেখুওৱাৰ পৰা আৰু দাদাৰ ফোন নম্বৰটো মই তলত দি দিম আৰু আপোনালোকে যদি কোনোবা আহিব বিচাৰে তাতে ফোন কৰিব দাদাই নিশ্চয় আপোনালোককো সহায় কৰিব থেংক ইউ দাদা আপোনাকো বহুত বহুত আৰু লগ পাম বাৰু কেতিয়াবা ঠিক আছে দিয়ক আৰু এতিয়া ভিতৰত যাওঁ ৰেলখন বোলে ৰখিয়ে আছে আকৌ মোৰ কাৰণে টাটা বাই বাই নিউ হাফলং আৰু এইখনেই হৈছে সেই ৰেলখন ৰখি আছে আৰু এইফালে এইবাৰ ইঞ্জিন লাগিলে বেক চাইডে আপোনালোকক ভালকৈ ভিউ দেখিব নোৱাৰিম ৰাতিনো আৰু কি চাব আপোনালোকেও আৰু এইখনেই হৈছে ভিষ্টাডম টুৰিষ্ট ট্ৰেইন যাৰ টিকেট প্ৰাইচ হৈছে 1100 টকা 1100 টকাত এনেকৈ চিট দিবই দিয়কচোন পইচা খৰচ কৰিছোঁ যিহেতু আৰু আপোনালোকক বলক তেনেহ'লে 430 টকীয়াৰ যিটো চিট আছে সেইটো দেখাই দিওঁ আৰু এইটোৱে হৈছে 430 টকীয়া বা কম্পেয়াৰ কৰিলে ক'ত মিলিব আৰু বন্ধুসকল এতিয়া ঘৰত গৈ আছোঁ দিনটো ফুৰিলোঁ আৰু বহুত ভোক লাগিছে চ' তাকে মেগীকে খাওঁ বুলি ভাবিছোঁ আৰু কি ক'ম তেনেকৈ গৈ আছোঁ আৰু টোপনি বহুত লাগি ধৰিছে ভাগৰো বহুত লাগিছে আৰু আপোনাৰ আগত চলি আছে স্ক্ৰীন মানে স্ক্ৰীনটোত কৈ থাকে আৰু ক'ত পালোঁ তেনেকুৱা ইনফৰমেশ্যনবিলাক দি থাকে মই আপোনালোকক স্ক্ৰীনকেইটা দেখাই দি আছোঁ ৰ'ব আৰু সেই দেখিছেনে আগত সেইকেইটা স্ক্ৰীণতে আপোনাক ডিটেইলছবিলাক দি থাকে আৰু ফাইনেলি আহি পালোঁ গুৱাহাটী ৰেল ষ্টেচন আৰু ইয়াৰ পৰা এতিয়া মই ঘৰ যাব লাগিব গাড়ী বা পাওঁ নে নাপাওঁ কাৰণ যিহেতু আমাৰ গুৱাহাটীতো এতিয়া বৰ্তমান কাৰফিউ চলি আছে বলক তেনেহ'লে সোনকালে উবেৰ বা কিবা বিচাৰোঁ ৱেলকাম বন্ধুসকল আৰু যোৱা ৰাতি ভিডিঅ' বনোৱাই নহ'ল ইমান ভাগৰ লাগিলে আহোঁতে তো এইটো কাৰণে ভিডিঅ' নবনালোঁ আৰু এতিয়া ৰাতিপুৱা শুই উঠিছোঁ এতিয়া 10টা বাজে আপোনাৰ আৰু মই এদিনতে আহিলোঁ কাৰণ মোৰ অফিচৰ কিছু কাম আছিলে তো তাৰ কাৰণে ৰিটাৰ্ণ হ'বলগীয়া হ'ল
আৰু আপোনালোকে যদি যায় নহয় কমেও এক সপ্তাহৰ কাৰণে যাওক তেতিয়াহ'লে ভালকৈ লোকেশ্যনবিলাক চাব পাৰিব কাৰণ এটা লোকেশ্যন যদি এইটো সাইড হয় আৰু এটা লোকেশ্যন তাৰ ঠিক অপোজিট সেইটো কাৰণে সময়বোৰ অলপ বেছি লাগে হোপ এইটো ভিডিওটো আপোনালোকক ভাল লাগিল যদি ভাল লাগিল লাইক কমেন্ট কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব যাতে আপোনালোকক আৰু ভাল ভাল লোকেশ্যনবোৰ দেখাব পাৰো ঠাইবোৰ দেখাব পাৰো আৰু মোৰ নেক্সট ভিডিও হৈছে গিভৱে ভিডিও হোপ আপোনালোকে সকলোৱে তাতে পাৰ্টিসিপেট কৰে কমেন্ট কৰে আৰু তাৰ পিছতে গৈ আছো তেজপুৰ আৰু মোৰ আপকামিং ভিডিওৰ সমূহৰ বিষয়ে জানিবৰ বাবে আপোনালোকে মোৰ ইনষ্টা আৰু ফেসবুক আইডিৰ ফলো কৰক তেতিয়াহলে নিশ্চয় আপোনালোকে গম পাব মোৰ আপকামিং ভিডিও কি হ'ব তাতে সোনকালেকৈ জনাই দিও সো লগ পাইছো নেক্সট ভিডিওত থ্যাংক ইউ